हेलो एवरीवन কি খবৰ সকলোৰে ভালে আছে নিশ্চয় নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা পুৰা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে কাৰণটো হৈছে মানে মোৰ সৰুকালৰ বন্ধু বান্ধৱীসকলক মই এতিয়া লগ পাবলৈ গৈ আছোঁ সৰুকালৰ বন্ধু মানে আমি একেবাৰে সৰুৰ পৰাই যিসকলৰ লগত পঢ়িছিলোঁ মানে মোৰ একদম প্ৰথম স্কুল যোৱাৰ পৰাই যিসকল মোৰ বন্ধু বান্ধৱী আছিল সেইসকল বন্ধু বান্ধৱীসকল কাৰণ আজি বহুত দিন হ'ল সিহঁতক লগ পোৱাই নাই কাৰণ এতিয়া সকলো নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ আছে গতিকে সিহঁতি আছে সি এতিয়া শিৱসাগৰ টাউনত আৰু কোন কোন আছে সি মই সেইটো নাজানো গৈ পোৱাৰ পাছতহে মই সেইটো গম পাম আৰু এতিয়া মোলৈ ফোন কৰিছে যে সিহঁতি কৈছে লগালগ তই ওলাই আহ আৰু মই লগালগে ওলাই ৰেডি হৈ গ'লোঁ কাৰণ অকণমান সময় হ'লেও মই সময় উলিয়াই সিহঁতক মই লগ কৰি আহোঁগৈ ভাবিলোঁ মোৰ লগতে মোৰ বন্ধু বান্ধৱীসকলক আপোনালোককো দেখুৱাওঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে পলম নকৰি এতিয়া ব'লক মোৰ লগত শিৱসাগৰৰ শিৱদৌললৈ আৰু এয়া মই আহি পাই গ'লোহি সিহঁতক লগ কৰিবৰ কাৰণে এয়া শিৱসাগৰৰ শিৱদৌল আৰু মই এতিয়া শিৱদৌলৰ ভিতৰত যাওঁ আৰু সিহঁতক লগ কৰোঁ কোনডোখৰত আছে এতিয়া মই সিহঁতক বিচাৰোঁগৈ চাওক আমাৰ শিৱসাগৰৰ শিৱদৌল কিমান ধুনীয়া আৰু এয়া মই আহি পাই গ'লোহি মোৰ পাৰ্টনাৰ এইসকলে পূৰা ইয়াত ব্যস্ত ফটো চটো মাৰি একদম দেখিছেনে কাৰণ আৰু আহিবলৈ আছে আমি একদম সৰুৰ পৰা একেলগে পঢ়া আৰু লগ পাই কিমান ভাল লাগিছে একদম বুজাব নোৱাৰা আৰু ইহঁতি মানে পূৰা লগ পাই ফটো মৰাত পূৰা ব্যস্ত এগৰাকীকতো আমি একদম LP স্কুলৰ পৰা পঢ়া ক শ্ৰেণীৰ পৰা পঢ়া আৰু এখেতক আমি একদম ক্লাছ 5ৰ পৰা আৰু এখেতলোকক আমি ক্লাছ 5ৰ পৰাই লগ পোৱা আৰু আহি আছে মই দেখুৱাই আছোঁ এগৰাকীটো মই একদম মানে আমি মানে কি বুলি ক'ম এতিয়া একদম ভাল ভিডিঅ' পাগলখন এখন আৰু এইফালে চাওক ইমান ধুনীয়াকৈ সিহঁতি বহি আছে আৰু এজন আহি পাই যাবহি আৰু এইফালে এইটো বিষ্ণুদৌল শিৱদৌলৰ কাষতে বিষ্ণুদৌল আছে এইটো এইফালে এইটো শিৱসাগৰ পুখুৰী কাৰণ এইফালে এখন গেট মৰা আছে মই এতিয়া ইপাৰ হ'ব নোৱাৰিছোঁ গতিকে এইফালৰ পৰা দেখুৱাব পাৰোঁ নেকি চাওঁ চাওক শিৱসাগৰ আৰু ইয়াত মোৰ বন্ধুসকল বহিয়া আছে আৰু দুজন আহি আছে মই লগ নাপামেই চাগে সিহঁতক কাৰণ মোৰ যাবৰ হৈ গ'ল কাৰণ সৃষ্টিৰ টিউশ্যন ছুটি হ'বৰ সময় হৈ গ'ল গতিকে মই সোনকালে যাবগৈ লাগিব আমি 5টাই লগ হ'লোঁ আৰু 2টা বাকী থাকি গ'ল এয়া আমাৰ শিৱদৌল আমি ইয়াতে অলপ সময় বহিলোঁ কথা পাতিলোঁ বহুত মনৰ কথা খুলি পাতিলোঁ ভাল লাগিল সঁচাকৈ আৰু এতিয়া আমি সকলোবোৰ লগ কৰি মেলি এতিয়া ঘৰা ঘৰি যাবৰ হৈ গ'ল কাৰণ আৰু 2টা আহি নাপালেহি ইহঁতিখিনিয়ে লগ কৰিব কিন্তু মই লগ কৰিবলৈ নাপাওঁ বেয়া লাগি আছে সিহঁতক লগ কৰিবলৈ নাপায়
আৰু ইহঁতক লগ পাই ইমানেই কথা পাতিলোঁ, হাঁহিলোঁ, মনৰ কথা খুলি পাতিলোঁ। আৰু মোৰ কথা পাতি থাকোঁতে আচলতে ভিডিঅ' কৰিবলৈ সময়ে নহ'লগৈ, হ'লেও মাজে সময়ে এটা দুটা ভিডিঅ' মই কৰি ৰাখিলোঁ। কাৰণ সৰুকালৰ বন্ধু বুলি ক'লে আমি সৰুৰ পৰা একদম কি কথা পাতিছোঁ মানে ক'ব নোৱাৰোঁ, ইমানেই কথা ওলালে। 1 ঘণ্টা সময় কেনেকৈ পাৰ কৰিলোঁ সঁচাকৈয়ে ক'ব নোৱাৰিলোঁ। আৰু মোৰ যিহেতু সোনকালে আহিবলগীয়া হৈ গ'ল, কাৰণ সৃষ্টিৰ টিউশ্যনত আছিলে, তাই টিউশ্যন ছুটিৰ সময় হৈ গ'ল, সেইবাবে মই সোনকালে গুচি আহিলোঁ। আৰু 2জন বন্ধু বান্ধৱী আহি আছিল, সিহঁতক মই লগ কৰিবলৈ নাপালোৱেই, কাৰণ সিহঁতি লগ কৰিলে আৰু মই গুচি আহিলোঁ। ঐ সকলোকে বাই বাই। বিশ্ব বাই। এজনী গৈ আগবাঢ়ি গ'ল, মই গৈ থাকোঁ তেতিয়াহ'লে। অ'কে, বাই 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 বাই। আৰু এতিয়া মই গুচি আহিলোঁ সিহঁতক লগ কৰি। সিহঁতি আছে তাতে, কাৰণ সিহঁতি আৰু 2টা আহিবলৈ আছে লগ কৰিব। তেতিয়াহ'লে মই দেখুৱালোঁ আজি মোৰ বন্ধুসকলক। বদল